খেৰখিনি শেষ হোৱাৰ কাৰণে আমি ক'লোঁ খেৰ আনিবলৈ বুলি। যিহেতু খেৰ নানিলে গৰুকেইজনী লঘোণ পৰিব। মৃণাল, মই আৰু বাবু গৈছিলোঁ খেৰ আনিবলৈ কাৰণে। মৃণালে ঢেলাখন ধৰি দিছিলে আৰু বাবুৱে খেৰ জাপি আছিলে। আৰু আমাৰ এইজনী হ'ল মাতু, তাইক মাতিলোঁ মোবাইল ধৰিবলৈ বুলি। আৰু তাইক মোবাইল ধৰিবলৈ দি মই ঠেলাখন ধৰিবলৈ লাগিলোঁ। বাবুৱে খেৰখিনি জাপি দি আছে আৰু মৃণালে খেৰখিনি গছকি আছে। খেৰ এনেকৈ গছকি আনিলে বহুত বেছিয়ে আহে। তাৰে পিছত মই ঠেলাখন ধৰি আছিলোঁ আৰু বাবুৱে এনেকৈ খেৰবোৰ ওপৰৰ পৰা নমাই আছিলে। মই মৃণালক ঠেলাখন ধৰিবলৈ দি মই গ'লোঁ বৌহঁতৰ ঘৰলৈ ৰছী আনিবলৈ, কাৰণ ৰছীৰে খেৰখিনি বান্ধি নিব লাগিব। তাত বাবুৱে এডাল বাঁহ আনিলে, বাঁহডাল আনি খেৰখিনিৰ ওপৰতে দিলে। আমি বাঁহডাল বান্ধি লৈ বাঁহডালৰ ওপৰত আৰু খেৰ জাপি দিম। এয়া বাবুৱে খেৰখিনি বান্ধি আছিলে বাঁহডালেৰে আৰু মই পিছফালে ধৰি দিছিলোঁ। কেতিয়াবা এইবোৰ কাম কৰি খুব বেছিয়ে ভাল লাগে আৰু মইতো বহুত বেছি ভাল পাওঁ এইবোৰ কৰি। কাৰণ এইবোৰ যদিহে বাবু মই কৰোঁ তেতিয়াহ'লে দেউতাৰ কিছু সহায় হয়, দেউতাই নকৰিলেও হয়। আমি বাঁহডাল বান্ধি বাঁহডালৰ ওপৰত আকৌ খেৰ জাপি দিলোঁ। এনেকৈ মই খেৰখিনি লগাই আকৌ ওপৰত তুলি দিছোঁ। আমাৰ খেৰ জপা হৈ গ'ল। আপোনালোকে ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে, ধন্যবাদ।